হয় প্ৰথমতে যিসকলে আগবাঢ়ি আহিছে আচলতে বিশেষকৈ ইয়াৰ নেপথ্যত যিসকল আছে TripFirst ৱেবছাইটটোৰ লঞ্চিঙত তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ কাৰণ আমি সচৰাচৰ যাত্ৰা কৰি থাকোঁ যাতায়াতৰ সমস্যাৰ সন্মুখীন হয় এতিয়া আমি দিল্লীলৈ গৈ থকা হয় ৰাজনীতিবিদ হিচাপে বা দূৰণিলৈ যাবলগীয়া হয় আৰু আমাক ফ্লাইটৰ টিকেট কৰিবলগীয়া হয় ৰেলৰ টিকেট কৰিবলগীয়া হয় মই ভাবোঁ এই TripFirst যি ৱেবছাইট আজি ইয়াত লঞ্চ কৰা হ'ল এই লঞ্চ কৰা ৱেবছাইটটোৱে আচলতে যথেষ্টখিনি আমাৰ সমস্যা সমাধান কৰিব আৰু বিশেষকৈ বালিপৰীয়া ৰাইজ ৰাঙাপাৰা সমষ্টিবাসী ৰাইজৰ কাৰণে খুবেই সুবিধাজনক হ'ব আমি সকলোৱে উপকৃত হ'ম বুলি ভাবিছোঁ আৰু এটা নতুন পদক্ষেপ বালিপাৰা বাজৰো ইয়াৰ লগত জড়িত থকা মই গম পাইছোঁ দেৱনাৰায়ণ চাও ডাঙৰীয়া আৰু লগত জড়িত আছে মই তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হোৱাটো কামনা কৰিছোঁ আৰু আপোনালোকে যেনেধৰণে জনসাধাৰণক সেৱা কৰিবলৈ কাৰণে বিচাৰিছে মই ভাবোঁ ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব মই আপোনালোকৰ মানে যাতে এইটো ভাল হয় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মই ভাবোঁ ময়ে আৰম্ভ কৰিম আপোনালোকৰ ইয়াৰ পৰা আজি যিহেতু মই এইটো ৱেবছাইটটো ইয়াতে মুকলি কৰিবলৈ কাৰণে আপোনালোকে মোক নিমন্ত্ৰণ জনাইছিলে নিশ্চিতভাৱে এইটো প্ৰসাৰ লাভ কৰক বুলি মই ভাবিছোঁ আৰু আমাৰ কাৰণে সকলোৰে বাবে সুবিধাজনক হ'ব বুলি মই ভাবিছোঁ